হেল্ল' বন্ধুসকল, আপুনি যদি অলপতে ITR ফাইল কৰি ৰাখিছে আৰু ITR খন ভেৰিফাই কৰিবৰ কাৰণে ভেৰিফাই লেটাৰ অপচনটো চুজ কৰি থৈছে আৰু আপুনি SBI ইণ্টাৰনেট বেংকিঙৰ মাধ্যমত আপোনাৰ ITR খন ভেৰিফাই কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি SBI ইণ্টাৰনেট বেংকিঙত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি গুগলত আহি গৈছো। ইয়াত আমি টাইপ কৰিম অনলাইন SBI। যেতিয়া অনলাইন SBI টাইপ কৰিম, কিছুমান সাৰ্চ ৰিজাল্ট আহি যাব। তাৰ ভিতৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো লিংক আছে তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পিছত পাৰ্চনেল বেংকিঙৰ আণ্ডাৰত লগইনত যাম। লগইনৰ ওপৰত ক্লিক কৰি দিম। লগইনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত কণ্টিনিউ টু লগইন। তাৰপিছত আমি এতিয়া SBI ইণ্টাৰনেট বেংকিঙৰ লগইন পেজত আহি গৈছো। ইয়াত ইউজাৰ নেম, পাছৱৰ্ড, কেপচাৰ কোড আৰু OTP ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম। যেতিয়া আমি একাউণ্টত লগইন হৈ যাম, এনেকুৱা এটা পেজ দেখা পাম য'ত ইটো ওপৰৰ বাৰডালত কিছুমান অপশ্যন পাম। তাৰ ভিতৰত ই-টেক্সৰ যিটো অপশ্যন আছে তাৰ ওপৰত ক্লিক কৰি দিম। ই-টেক্সৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কেইটামান আৰু অপশ্যন ইয়াত দেখা পোৱা যাব। তাৰ ভিতৰত লগইন টু ফাইলিং ভেৰিফাই তাৰ ওপৰত ক্লিক কৰি দিব লাগিব। যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম, আমি আমাৰ একাউণ্টটো স্ক্ৰীনত দেখা পাম। এইটো অলৰেডি চিলেক্টেড থাকিব, তাক ছাবমিট কৰি দিম। ছাবমিট কৰাৰ লগে লগে এটা হাই চিকিউৰিটি OTP আমাৰ মোবাইলত গুচি যাব। সেই OTPটো ইয়াত ভৰাই ছাবমিট কৰিব লাগিব, কনফাৰ্ম কৰিব লাগিব। যেতিয়া কনফাৰ্ম কৰিম, আমি এই পেজটোত আহি যাম। এই পেজটোত আপোনাৰ একাউণ্ট নম্বৰ, আপোনাৰ পেন নম্বৰ আৰু বেংকৰ IFSC কোডটো দেখা পোৱা যাব। অকণমান যদি স্ক্ৰল ডাউন কৰোঁ, আমি কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি দেখা পাব। সেইখিনি আপুনি সম্পূৰ্ণভাৱে পঢ়ি লওক, তাৰপাছত কনফাৰ্ম কৰক। যেতিয়া কনফাৰ্ম কৰিব, আমি ফিলিং ইনকাম টেক্স ৰিটাৰ্ণৰ পেজটোত আহি যাম। আমি এই ৱেবছাইটটোত আহি যাম। ইয়াত ফাইলৰ ওপৰত কাৰ্চৰটো ৰাখিম। তাৰ ওপৰত কাৰ্চৰ ৰখাৰ লগে লগে ইনকাম টেক্স ৰিটাৰ্ণৰ যিটো লিংক আহিছে তাৰ ওপৰত আকৌ কাৰ্চৰ ৰাখিম। আৰু এতিয়া আপুনি দেখা পাব আৰু কিছুমান লিষ্ট ইয়াত খুলি গৈছে। তাৰ ভিতৰত ভেৰিফাই ৰিটাৰ্ণ যিটো অপশ্যন আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া ভেৰিফাই ৰিটাৰ্ণছৰ ওপৰত ক্লিক কৰিব, আপুনি এই পেজটোত আহিব য'ত আপুনি ফাইল কৰি থৈ দিয়া ITR খন দেখা পোৱা যাব। ইয়াত লগতে এটা ভেৰিফাই অপশ্যনো পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ভেৰিফাইৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোত আহি যাব আৰু ইয়াত কোৱা হৈছে হাউ ডু ইউ ৱান্ট টু ভেৰিফাই। আপুনি কেনেকৈ ভেৰিফাই কৰিবলৈ বিচাৰিছে। থ্ৰু নেট বেংকিং তলত অলৰেডি চিলেক্টেড আছে, গতিকে এতিয়া আমি কণ্টিনিউৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰি দিম, ৰিটাৰ্ণ ভেৰিফাইড ছাকচেছফুলি, আপোনাৰ ৰিটাৰ্ণখন ভেৰিফাইড হৈছে, ছাকচেছফুলি হৈ গৈছে। এনেকৈও বন্ধুসকল, আপুনি যদি ইনকাম টেক্স ৰিটাৰ্ণ SBI ইণ্টাৰনেট বেংকিঙৰ মাধ্যমত কৰিব বিচাৰিছে, তেতিয়াহ'লে সহজে কৰিব পাৰে। আশা কৰিছো এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি আপোনাৰ ITR খন SBI ইণ্টাৰনেট বেংকিঙৰ মাধ্যমত ভেৰিফাই কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।